লৈ আহিছোঁ আপোনালোকৰ মাজত এটা গুৰুত্বপূৰ্ণ বাতৰি লৈ। তো খুবেই গুৰুত্বপূৰ্ণ, ভিডিঅ'টো অলপ স্কিপ নকৰিব। আৰু যদিহে আমাৰ চেনেলটোত প্ৰথমবাৰ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিব, এনেকুৱা ৰেগুলাৰ খবৰসমূহ পাই থাকিবলৈ। যে আজিৰ খবৰটো হৈছে যে তালিবানৰ সহযোগত কাশ্মীৰ দখল কৰিব পাকিস্তানে। যে টিভিৰ বিতৰ্কৰ অনুষ্ঠানত পাকিস্তানী নেতাৰ বিস্ফোৰক মন্তব্য। যে তালিবানৰ উত্থানে বিপদত পেলাব নেকি ভাৰতক, আনহাতে তালিবানৰ উত্থানে সহায় কৰিব নেকি পাকিস্তানক। যে কাশ্মীৰ প্ৰসংগত কি স্থিতি হ'ব তালিবানৰ। বৰ্তমান এই প্ৰশ্নই অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। যে পাকিস্তানৰ শাসনলৈ তালিবান পুনৰ উভতি অহাৰ ক্ষেত্ৰত পাকিস্তানৰ পৃষ্ঠপোষকতা কথা আফগানিস্তানৰ নাগৰিকে মুকলিকৈ কৈছিল। যে আফগানিস্তানৰ নাগৰিকৰ এই অভিযোগ খণ্ডন কৰিছিল পাকিস্তানে। কিন্তু এতিয়া পাকিস্তানৰ শাসনত থকা ইমৰান খানৰ দলৰ নেতাসকলে টিভিত প্ৰকৃত সত্য কথা ক'বলৈ আৰম্ভ কৰিছে। এটা পাকিস্তানী টিভি চেনেলত এক বিতৰ্ক অনুষ্ঠানত ইমৰান খানৰ দলৰ নেতা নীলম ইৰশ্বাদ শ্বেখে কৈছে যে তালিবান পাকিস্তানৰ সৈতে আছে আৰু অদূৰ ভৱিষ্যতে যে তালিবানৰ সহায়ত পাকিস্তান কাশ্মীৰ জয় কৰিব। এই সম্পৰ্কীয় এটা ভিডিঅ' প্ৰাক্তন পাকিস্তানী কূটনীতিবিদ হুছেইন হাক্কানীয়ে শ্বেয়াৰ কৰিছে। যে ভিডিঅ'টোত টিভি চেনেলৰ এংকৰে ইমৰান খানৰ দলৰ নেতাৰ এই বক্তব্যত বাধা দিয়াৰ চেষ্টা কৰে, যদিও তেওঁ গৌৰৱেৰে সেই বিষয়ে মন্তব্য অব্যাহত ৰাখে আৰু কাশ্মীৰ সম্পৰ্কে পাকিস্তানৰ অভিপ্ৰায় স্পষ্ট কৰে। যে অনুষ্ঠানত নীলম ইৰশ্বাদ শ্বেখে কয় যে আফগানিস্তান তালিবান এতিয়া পাকিস্তানৰ সৈতে আছে আৰু তেওঁলোকে আহি কাশ্মীৰত পাকিস্তান জয় কৰিব। লগতে তেওঁ উল্লেখ কৰে যে আপুনি দেখা নাই পাকিস্তানে কিমান সন্মান পাইছে, ইমৰান খানে কিমান সন্মান লাভ কৰিছে। যে নীলম ইৰশ্বাদৰ এই মন্তব্যত এংকৰগৰাকীয়ে বাধা দি কয় যে এই অনুষ্ঠানত অনলাইন হৈ আছে, ইয়াক বিশ্বই চাব, ভাৰতে দেখিব, আপুনি অনুমান কৰক আমাৰ ওপৰত কি থাকিব। এংকৰগৰাকীৰ এই বাধাক নেওচি নীলমে নিজৰ মন্তব্য অব্যাহত ৰাখে আৰু কয় যে কাশ্মীৰ দখলৰ ক্ষেত্ৰত তালিবানে আমাক সমৰ্থন কৰিব। উল্লেখ্য যে আফগানিস্তানৰ দখলৰ ক্ষেত্ৰত তালিবানে পাকিস্তানৰ পৃষ্ঠপোষকতা লাভ কৰিছে বুলি অভিযোগ উত্থাপিত হৈছে। সেই অভিযোগ পাকিস্তানে খণ্ডন কৰিছিল, যদিও এতিয়া নীলম ইৰশ্বাদৰ মন্তব্যই সত্য প্ৰমাণ কৰিল।